পিছলৈকে আশা কৰিছোঁ হ'ব ভাল হ'ব। তোমাৰ অনুভৱ অলপ ক'লে ভাল লাগিব। মোৰ যথেষ্ট ভাল লাগিছে আৰু এনেকুৱা ৰিজাল্ট এটা এক্সপেক্ট কৰা নাছিলোঁ, তথাপি পাই ভাল লাগিছে। আৰু মই 95% মানৰ ওপৰত আশা কৰিছিলোঁ আৰু নিজৰ কৰ্তব্য পালন কৰি গৈছিলোঁ আৰু ফলাফল আশা কৰি কাম কৰা নাছিলোঁ। কৰ্তব্য পালন কৰি গৈছিলোঁ আৰু নিয়মমতে পঢ়া শুনা কৰিছিলোঁ, খোৱা এইবিলাক নিয়মমতে কৰিছিলোঁ, খেলা ধূলাও কৰিছিলোঁ, মাজে মাজে গানো গাইছিলোঁ। তোমাৰ এই সফলতাৰ বাবে কাক তুমি কৃতজ্ঞতা জ্ঞাপন কৰিবা? মই মোৰ সফলতাৰ বাবে পিতৃ মাতৃ, প্ৰধান শিক্ষাগুৰু মণ্ডলী, আমাৰ আঞ্চলিক ৰাইজ তথা হিতাকাংক্ষী সকলোকে কৃতজ্ঞতা জ্ঞাপন। কিমান ঘণ্টা পঢ়িছিলে? মই ঘণ্টাকে পঢ়া নাছিলোঁ, মানে যিখিনি পঢ়িছিলোঁ ভালকৈ পঢ়িছিলোঁ আৰু যেতিয়া যি মন যায় তাকে পঢ়িছিলোঁ। তুমি মই দেখিছোঁ ধুনীয়া গীত গোৱা, যদি অলপ গীত অলপ গাই দিয়া আজি গীত গাব লাগিব। মই আৰু এতিয়া গীত গাব নোৱাৰিম। যিসকলে মানে অনাগত দিনত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক উদ্দেশ্যে কি ক'বা তুমি? এই অধ্যৱসায় আৰু অধ্যয়ন কৰিলে সফলতা পোৱা যাব।